হাই সদায় যেটো ৰিলছ ভিডিঅ' বনাওঁ আৰু ৰিলছ ভিডিঅ' আপলোড কৰোঁ ভিউজ আহক নাহক লাইক থাকক বা নাথাকক মানে মানুহে ফ'ল' কৰক বা নকৰক সেনেকুৱা ধৰণৰ কোনো কথা নাই যেটো সদায় মই ভিডিঅ' আপলোড কৰোঁ আজিও ভাবিলোঁ এটা ভিডিঅ' আপলোড কৰোঁ আৰু আজি ৰিলছ ভিডিঅ' নহয় একচুৱেলি মই আজি এটা বেলেগ ভিডিঅ'হে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ যদি কিবা ভুল হয় মোৰ ভিডিঅ'টোত আপোনালোকে ক্ষমা কৰিব বুলি আশা কৰিলোঁ আৰু ভাবকচোন আপোনালোকৰ যদি কোনোবা কিবা কাৰণত হাত এখন বা ভৰি এখন নোহোৱা কৰি দিয়ে আপোনালোকৰ কিমান অসুবিধা হৈ যাব চলা ফুৰা কৰিবৰ কাৰণে বা যিকোনো কাম কৰিবৰ কাৰণে আপোনালোকৰতো বহুত অসুবিধাৰ সন্মুখীন হ'ব লাগিব ঠিক তেনেকৈ আজি মই মানে আপোনালোকক দেখুৱাম মানে মানুহে চৰাই চিৰিকটি বা জীৱ জন্তু কাৰোৰে ভৰি বা একো নোহোৱা কৰিব নালাগে আজি শালিকা চৰাই এটা আহিছে আমাৰ ঘৰত মানে চৰাইটো উৰিব নোৱাৰে অলপ মানে খোজ কাঢ়িব নোৱাৰে এখন ভৰি যিটো তাৰ নাই সি কেনেকৈ যাব কিবাকৈ যায় আৰু উৰিব নোৱাৰে অলপ উৰিলে সি আকৌ পৰি যায় বা তাত ৰখি দিয়ে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু শালিকা চৰাইটো কোনোবাই কোনে কেনেকুৱা কৰিছে গম নাপাওঁ কিন্তু কোনোবাই তাৰ ভৰি এখন ছিঙি পেলাইছে গোৰৰ পৰা সি মানে অসুবিধা পাইছে যে সি চলিব ফুৰিব নোৱাৰে আৰু খোৱা লোৱা খাদ্য বিচাৰি খাব নোৱাৰা হৈছে আহিছে আৰু মানুহক ইমান ভয় কৰে মানুহে যদি তাৰ পৰা বহুতখিনিয়ে দূৰত থাকক সি উৰি গুচি যায় বা সি কিবাকৈ গুচি যায় তাৰ সেইখিনি ঠাইত সি নাথাকে আপোনালোকে চাই থাককচোন মই দেখুৱাই আছোঁ আজি তাৰ কাৰণে কিমান বেয়া লাগিছে ভাবকচোন মানুহ কিমান বেয়া হ'ব পাৰে ইমান জীৱ জন্তুক মানুহে কেনেকৈ ক্ষতি কৰিব পাৰে আৰু যিজন মানুহে বা যোনে এনেকুৱা কৰিছে তেওঁ কিমান বেয়া মানুহ হ'ব পাৰে আপোনালোকে এবাৰ ভাবি চাওক আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ আমাৰ মানে চাউল কেইটামান দিছে আৰু তাক সি যিটো মানুহৰ স্পৰ্শ নাহে আৰু ভয় কৰে মানুহে তাক ইমানখিনি ক্ষতি কৰিছে সিনো কিয় আহিব মানুহৰ ওচৰত এনেকুৱা এটা কথা দিয়কচোন সি নাহে মানুহৰ ওচৰত সেইকাৰণে কেইটামান চাউল মানে তাক দিছে আৰু খাবৰ কাৰণে সি খাই আছে যদিও মানে মানুহ চাই আছে কোনোবা তাৰ ওচৰত যায় নেকি কোনোবা কিবা ক্ষতি কৰে নেকি চাওকচোন কিমান বেয়া লাগে এনেকুৱা হ'লে এখন ভৰিৰে সি ভালদৰে যাব নোৱাৰে বা অলপ পৰি যায় এনেকুৱা দুখ লাগে মানুহেনো এনেকুৱা কেনেকুৱা কৰিব পাৰে মানুহ হৈ নিজেই গম পায় নিজৰ আঙুলি এটা কাটিলেও একো কৰিব নোৱাৰে তেনেস্থলত জীৱ জন্তু ভৰিয়ে নাই তেনেস্থলত সেই চৰাইটোৰ ভৰি এখনে নোহোৱা কৰি পেলালে আপোনালোকে ভাবকচোন মানুহ কেনেকুৱা বেয়া হ'ব পাৰে সেইটো কাৰণে আপোনালোকক মানে ময়ো যিহেতু জীৱ জন্তুৰ ক্ষতি নকৰোঁ বা ময়ো বেয়া পাওঁ ক্ষতি কৰি আপোনালোককো প্লিজ অনুৰোধ কৰিছোঁ যাতে এনেকুৱা কাম নকৰে আৰু জীৱ জন্তুক ক্ষতি নকৰে চৰাই চিৰিকটিক কাৰণ নিজৰ জীৱনটো যেনেকুৱা সিহঁতৰ জীৱনটো তেনেকুৱাই কাৰণ সিহঁতে নিজে বিচাৰিয়ে খাব লাগে মানুহেতো খুজিও খায় সিহঁতেতো খুজিও খাব নোৱাৰে কাকো একো সেইটো কাৰণে ভিডিঅ'টো দিয়াৰ কাৰণে যদি মানে কিবা ভুল হৈছে আপোনালোকে মাফ কৰিব বুলি ভাবিলোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব ফ'ল' কৰিব বুলি আশা ৰাখিলোঁ বাই বাই